বহুত দিনৰ পৰা ভাবি আছিলোঁ কচু কেইডালমান বুটলি আনি পেলাই দালিৰে সৈতে জোল কৰি খাম বুলি। আৰু আজি ৰাতিপুৱাতে পুৱাই কচু কেইডালমান আনিলোগৈ। আনি পেলাই এতিয়া মই ধুনীয়াকৈ বাছি লৈছোঁ। আৰু এইফালে দেখিছেনে দালি আৰু কচু। এনেকৈ আপোনালোকে খায়নে জনাবচোন। মই কিন্তু বছৰত এবাৰ হ'লেও কচু আৰু দালি দি মই এনেকৈ বনাই প্ৰায়ে খাওঁ। আৰু বহুত জ্বলা দিছোঁ কিন্তু দেই। আগতে বইল কৰি লৈছোঁ, বইল কৰি দালিখিনিও বইল কৰোঁতে তাতে দি লৈছোঁ। আৰু এয়া দেখিছেনে উতলি আছে। এতিয়া হৈ গ'ল, মোৰ এইখিনি বনাই ৰেডি হৈ গ'ল। আৰু এতিয়া মই ভাত খাম। আৰু একো নকৰোঁ, বহুত কাম বন আছে, কিন্তু খাই বৈ আজৰি হৈ লওঁ, তাৰপিছত বাকী কামবোৰ কৰিম। এইফালে ভাত লৈছোঁ আৰু এইফালে গাজৰ বিলাহী চাটনি। আৰু এইফালে দেখিছেনে ফ্ৰেঞ্চবিন আলু ভাজিছোঁ। আৰু এইফালে হৈ গ'ল কচু আৰু দাইলৰ জোল। এনেকৈ আজি দুপৰীয়াৰ ভাতকেইটা খাওঁ আৰু দেই। আৰু মাছ মাংস বুলি আজি একো নাই, এনেকৈ নিৰামিষকৈ খাব লাগিব। কাৰণ ঢেৰ আইটেম কৰিবৰ কাৰণে সময় নাই। আৰু সেইবাবে যি পাৰিছোঁ এনেকৈয়ে এসাঁজ খাওঁ। আৰু আপোনালোকে ভাত পানী খালেনে? মই খাবলৈ ওলাইছোঁ।